আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা সোশ্যাল মিডিয়াৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো আজিও আপোনালোকৰ কাৰণে লৈ আহিছো এই সোশ্যাল মিডিয়াৰ কেবাটাও ধামাকাদাৰ খবৰ আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে প্ৰথমটো খবৰ ওলাইছে বি বয়জৰ ওপৰত আপোনালোকেতো চাগে নিশ্চয় বি বয়জক চিনি পায়েই তো যোৱাকালি বি বয়জক ধৰিছিলে পুলিচে মেইন কাৰণটো হৈ গল বি বয়জে এখন Yamaha RX 100 বাইক চলাই ফুৰে যিখনৰ না লাইসেন্স আছে সৰি যিখনৰ না ৰেজিষ্ট্ৰেচন আছে যিখনৰ না পলিউশন আছে যিখনৰ না ইন্স্যুৰেন্স আছে তো সেইখন লৈ হি গুৱাহাটী মহানগৰীলৈ গৈছিলে আৰু যাৰ কাৰণে পুলিচে ধৰিলে আৰু পুলিচে ধৰাৰ ফলত তাৰ পৰাৰ মোটা ৰকমৰ এটা চালান কাটিছে বুলি জনাইছে বি বয়জে তো জানে আজিকালি আমাৰ অসমৰ ট্ৰেফিক ৰুল বিলাক কিমান কঠিন গতিকে হেনেকুৱা এখন বাইক লৈ হি গুৱাহাটীলৈ গৈছে হেতু ধৰাটো একদম পুৰা কম্পালসৰি তো ইয়াৰ ওপৰতে বি বয়জে এটা ভিডিও শেয়াৰ কৰিছিলে সৰু ভিডিও ক্লিপ এটা আপোনালোকে চাই লওক গোটেই ভিডিওটো চাবলৈ হলে বি বয়জ ইউটিউব চেনেলটোত গৈ চাবগে লাগিব ने पकड़ लिया यार सर हाँ सर गुवाहाटी हाँ ओके ठीक है सर वो बहुत पुराने दिन से पड़ा हुआ था सर सर इसका क्या सर हम वीडियोग्राफर है हम अभी दुकान ओपनिंग करने जा रहे हैं मेरे को बुलाया गया इसलिए जा रहे हैं सर हम नहीं सर हम पूरा घर से ही वीडियो बना के आया सर लाइसेंस है सर कहाँ काम करता है छुट्टी है कमन देखो जेल में जाएगा काम करने के लिए बाहर में घूमता है नहीं क्या नहीं छुट्टी कागज दिखाओ कमन दिखाओ ऐसे नहीं चलेगा तो जेल में चलेगा नहीं नहीं दवाई का स्लिप दिखाओ दवाई का स्लिप दिखाओ क्या सोचता है आर्मी का बिना परमिशन क्या बात नहीं आर्मी से परमिशन मान लेके आए मान लो नंबर था अभी पूछ दिया सर किमान लसे हो ना ना एटू गाड़ी লৈ যাম গাড়ীৰ কোনো ডকুমেন্ট নাই বাবু গম পাইছে না মোবাইল তো আরসি নাই কিতনা লিয়া 150 ইয়াৰ পাছৰ খবৰটো ওলাইছে পূৰ্বাঞ্চল ভাস্কৰ দত্তৰ ওপৰত তো ভাস্কৰ দত্তৰ লগত বাহিৰৰ এটা ইন্টাৰনেশনাল নিউজ চেনেলৰ এগ্ৰিমেন্ট হৈছে মই ইয়াৰ ওপৰত আপোনালোকক জনাইছিলো মানে ঘটনাটো হৈ গল এনেকুৱা ধৰণৰ ভাস্কৰ দত্তই যিবিলাক ব্লগ ভিডিও আপলোড কৰে তো তাৰ ফুটেজ বিলাক ইউজ কৰিব ইন্টাৰনেশনাল এটা নিউজ চেনেলে নামটো হৈছে নিউজ প্লাস মানে হিহতে ইউজ কৰিব আৰু এতিয়া চাওক কাৰোবাৰ এটা ভিডিও ফুটেজ কোনোবাই বিনা অনুমতিত ইউজ কৰিব নোৱাৰে তো সেই কাৰণে ভাস্কৰ দত্তৰ লগত এগ্ৰিমেন্ট হৈছে এই নিউজ প্লাস চেনেলটোৰ যে ভাস্কৰ দত্তই যিবিলাক ভিডিও আপলোড কৰিব তাৰ ফুটেজ বিলাক হিহতে ইউজ কৰিব হিহতৰ ভিডিওৰ মাজত তো ভাস্কৰ দত্তৰ লগত এইটো কিমান টকাত এগ্ৰিমেন্ট হৈছে কেনেকুৱা ধৰণৰ পদ্ধতিত হৈছে ইয়াৰ ওপৰত বাৰু নাজানো কিন্তু ভাস্কৰ দত্তই যোৱাকালি এগ্ৰিমেন্ট পেপাৰখন শেয়াৰ কৰিছিলে একদম ৰিভিল কৰি দিছে যে কাৰ লগত এগ্ৰিমেন্ট হৈছে তো আমাৰ তৰফৰ পৰা পূৰ্বাঞ্চল ভাস্কৰ দত্তলৈ বহুত বেছি শুভকামনা জনালো ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বেটাল আৰু নিপুৰ ওপৰত তো সবফালে কিউএনএ ভিডিও যেহেতু চলি আছে যোৱাকালি বেটাল আৰু নিপুৱে এটা কিউএনএ ভিডিও আপলোড কৰিছিলে যিটোত সাবস্ক্ৰাইবাৰ বিলাকৰ বহুত প্ৰশ্নৰ উত্তৰ দিছিলে তো নিপু আৰু বেটালক খুদিছিলে যে তোমালোকৰ মন্থলি ইনকাম কিমান হিহতে কৈছে যে হিহতৰ মন্থলি ইনকাম প্ৰায় 60000 মান টকা হয় তাৰ পাছত খুদিছিলে যে হিহতৰ আৰু বিকাশ চেত্ৰীৰ মাজত যে অকনমান কাজিয়া হৈ থাকে তো বিকাশ চেত্ৰীক যদি কেনেবাকৈ কেতিয়াবা ৰাস্তাত লগ পায় তেন্তে কি কৰিব আৰু লগতে খুদিছিলে যে বাকিবোৰে যে কেৱল মিটআপ দি থাকে তোমালোকে কিয় মিটআপ নিদিয়া তো এই কেইটাৰ প্ৰশ্নৰ উত্তৰ মোৰ মুখেৰে শুনাতকৈ আপোনালোকে সৰু ভিডিও ক্লিপটো চাওক তাত বেছি আপোনালোকে মজা পাব যদি হিহতে কেনেবাকৈ বিকাশক লগ পায় তেন্তে কি কৰিব আপোনালোকে নিজে চাওক বহুত টকা বুজাৰ ৰিলেটেড বহুতে কোৱেশ্চন উঠছে এটা কোৱেশ্চন যে আপোনালোকৰ মান্থলি ইনকাম কিমান আমাৰ মান্থলি ইনকাম যদি আমি চাবা যাও 50 to 60000 रुपीस হয় আৰু তাৰে আমাৰ খৰচা বহুত আপোনালোকে জানে ওলা কেজি ভিডিও এটা কৰন্তে বা ৰাইট কৰন্তে বহুত খিনি টকা খৰচা হৈ যায় তো চাবা গলি গোটাই মাহটো কৰি 5-10000 টকা ৰয়ে হেখানি ৰয়ে আৰু হেখিনি আমি কাট দিও হেখিনি আমি ঘৰকাই দিও সৰু পাত দে ইয়েস এটু কোৱেশ্চনে আনসাৰ দিয়ক বিকাশ দাক ইন ফিউচাৰ লগ পালে কি কৰিব মানে একচুয়ালি গোটা অসমবাসী যে মই ক'ব বিচাৰিছো বহুত মানে সেই কথা আৰু আগৰ পৰা আপোনাৰ গমে পাই ইমান খিনি লাগিছিল তাক মই এটা কথাই কম মই লগ পালি সেই যাই মই ইনকে কম
আৰু এটা কংকন বৰ্মন নামৰ ছোৱালী এটা মেছেজ দিছি মানে কমেণ্ট কৰিছে মিটআপ কৈ থাকে ইউটিউবাৰ মানুহ হৈছে কি আৰু আপোনালোকে কিয় মিটআপ নেদেয় মেইন কথা হৈছে আমাক চাবৰ কাৰণে আপোনালোকে নিজৰ টাইম খেদাই কিনে আহিব নালাগে আমাক আপোনালোকে সদায় ভিডিঅ'ত দেখি থাকে আৰু আমি এনেকুৱা নাভাবোঁ যে আমি ইমান ডাঙৰ মানুহ হৈছোঁ যে আমি এখন মিটআপ দি কিনে আপোনালোকৰ টাইমখিনি বৰবাদ কৰি আমাক চাব আহিব লাগে প্লাছ মানে কি কম মিটআপ দি আছে কিছুমান ইউটিউবাৰ মিটআপ দি থাকে আমি আজিকালি কোনো ধৰণৰ মিটআপো দিয়ে পেলাই এনেকৈ দিবা টিকটক থাকোঁতে মই একবাৰ নলবাৰীত টিকটক থাকোঁতে একবাৰ নলবাৰীত মই গোটেই টিকটকৰ খানি মিটআপ কৰিছিলোঁ এটা মানে অসমৰ কিন্তু মানুহ মাতা নাছিলোঁ বেলেগ মানুহ আৰু আমি এনেকৈ ৰাস্তা ঘাটে লগ পাই থাকোঁ বা আপোনাৰ আমাৰ ঘৰত আহি থাকে বা আমি এনেকৈ ৰাস্তা ঘাটে লগ পাই থাকোঁ সেইটোৱে মিটআপ আৰু মিটআপ মানে কি এজন লগ কৰা যে এনেকৈ ভাইব ক্ৰিয়েট কৰি ডাঙৰকৈ ভাইব ক্ৰিয়েট কৰি যি বাপু মিটআপ আছে আমাৰ বেতাল তাতে মিটআপ দিব নিপত মিটআপ বাবু বাবু আপোনালোকে সেনেকুৱাকৈ আমি নকৰোঁ কোনো আৰু ভৱিষ্যতক লগো নকৰোঁ যদি কেতিয়াবা যেনেকৈ বাহিৰত ধৰ ইউটিউব ফেন ফেষ্ট যদি অসমতো কেতিয়াবা পাতে আছাম ফেন ফেষ্ট তেতিয়া নিশ্চয় আমাক যদি ইনভাইট কৰে আমি নিশ্চয় যাম তাতে আমাৰ ধুনীয়াকৈ চবকে লগ পাম তো সেইখিনিয়ে আৰু গোটেইকেইটা কমেণ্টৰো আমি ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ কথা আমাৰ অসমৰ প্ৰতি গামোচাখনে লাভ কৰিলে GI টেগ এতিয়া আপোনালোকে হয়তো শুনি আছে GI টেগ লাভ কৰিছে আমাৰ গামোচাখনে কিন্তু GI টেগ মানেনো কি মই আপোনালোকক যদি সিম্পল অৰ্থত ক'বলৈ যাওঁ তেনেহলে আমাৰ সেই গামোচাখনে স্বীকৃতি লাভ কৰিছে যে সেই গামোচাখন অসমৰে হয় অসমৰ পৰাই উৎপত্তি হৈছে আৰু এই গামোচাখন বেলেগ ৰাজ্যৰ পৰা বা বেলেগ দেশৰ পৰা উৎপত্তি হোৱা বস্তু নহয় বা বেলেগ ৰাজ্যৰ বা বেলেগ দেশৰ বস্তু নহয় ক'বলৈ গ'লে ট্ৰেডমাৰ্ক লাভ কৰিছে গামোচাখনে আমাৰ অসমৰ পৰা তো এই গামোচাখনক বেলেগে এতিয়াৰে পৰা ক্লেম কৰিব নোৱাৰিব যে এইখন আমাৰ বস্তু আমাৰ ইয়াৰ পৰা উৎপত্তি হৈছে বুলি মানে সেইখন অসমৰ পৰা উৎপত্তি হৈছে আৰু অসমৰে বস্তু তো ডিটেইলছত যদি ক'বলৈ যাওঁ আৰু বহুত কথা তো আপোনালোকে ইয়াৰ সন্দৰ্ভত গুগলত সাৰ্চ কৰি চাই ল'ব পাৰে GI টেগ কি হয় এইখিনিতে আপোনালোকক দিব বিচাৰিছো এটা কন্ট্ৰভাৰ্চিয়েল খবৰটো হৈছে নয়ন নীলিমৰ ওপৰত কেইদিনমানৰ আগত এজনী ছোৱালীৰ ভিডিঅ' ভাইৰেল হৈছিলে ছোৱালীজনীয়ে ক্লেম কৰিছিলে যে নয়ন নীলিম দাৰ লগত ছোৱালীজনীৰ এটা ভাল ৰিলেশ্যন আছিলে আৰু নয়ন নীলিম দাৰ 16 তাৰিখে কিবা এটা আহিব বুলি প্ৰচাৰ চলাই আছিলে তো সকলোৱে ভাবিছিলে যে সেই ছোৱালীজনীৰ লগত নয়ন নীলিম দাৰ ৰিলেশ্যন আছিলে তো কিবা কাৰণত ৰিলেশ্যন ভাঙি গুচি গ'ল আৰু 16 তাৰিখে নয়ন নীলিম দাই বিয়া কৰিব কিন্তু যোৱাকালি এটা ইণ্টাৰভিউ প্ৰকাশ পালে সেই ছোৱালীজনী আৰু নয়ন নীলিম দাৰ তাৰ পাছত বুজিব পৰা গৈছে যে নয়ন নীলিম দাই কিমান ডাঙৰ এটা চক্ৰান্ত কৰিলে সেই ছোৱালীজনীৰ ওপৰত তো সেই ছোৱালীজনীৰ যিটো ভিডিঅ' ভাইৰেল হৈছিলে কেইদিনমান আগত সেই ভিডিঅ'টো নয়ন নীলিম দাই স্বয়ং নিজেই বনাবলৈ কৈছিলে তো সেইকাৰণে ছোৱালীজনীয়ে ভিডিঅ'টো তেনেকৈ বনাই নয়ন নীলিম দাক দি দিলে আৰু দি দিয়াৰ পাছত নয়ন নীলিম দাই কি কৰিলে নিউজ পৰ্টেলবিলাকক দি দিলে আৰু সেই ভিডিঅ'টো যথেষ্ট ভাইৰেল হ'ল আৰু ছোৱালীজনীক সবেই ক্ৰিটিচাইজ কৰিবলৈ লাগিলে কিন্তু সঁচা কথাটো গম পোৱাৰ পাছত নয়ন নীলিম দাৰ প্ৰতি মোৰ অকণমান কিন্তু বেয়া ভাৱ জাগিছে কাৰণ ছোৱালীজনীক এনেকুৱা কৰিব নালাগিছিলে আৰু 16 তাৰিখত যে কিবা এটা আহিব বুলি কৈছে 16 তাৰিখে নয়ন নীলিম দাৰ এখন মিউজিকেল শ্বৰ্ট ফিল্ম আহিব নামটো হৈছে আধা সজা তো এই শ্বৰ্ট ফিল্মখন কি জানি সেই ছোৱালীজনীৰ লগতে শ্বুটিং কৰা আই থিংক তেনেকুৱাই হ'ব পাৰে আৰু সেই ছোৱালীজনীয়ে কৈছে যে এইটো এটা পাব্লিচিটি ষ্টাণ্ট আছিলে নয়ন নীলিম দাৰ 16 তাৰিখত যিখন নেকি শ্বৰ্ট মিউজিকেল ষ্টৰী ৰিলিজ হ'ব তাৰ ওপৰত তো ইয়াৰ ওপৰতনো ছোৱালীজনীয়ে কি ক'লে সৰু ভিডিঅ' ক্লিপ এটা আপোনালোকে চাই লওক আৰু গোটেই ভিডিঅ'টো চাবলৈ হ'লে ময়ূৰ মিক্স আছামিজ ইউটিউব চেনেলটোত চাবগৈ লাগে অসমীয়া সমগ্ৰ অসমবাসীয়ে যথেষ্টভাৱে তোমাক বেয়াকৈ লিখিছে বেয়া মন্তব্য দিছে আচলতে ঘটনাটো কেনেকুৱা ধৰণৰ আছে প্ৰথমতে মই ক'ব বিচাৰোঁ যে এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ' হয় যিহেতুকে মোক নয়ন ছাৰে মোক কৰিব দিছিলে এইটো তেখেত এটা ভিডিঅ'ৰ কাৰণে মিউজিকেল শ্বৰ্ট ফিল্মৰ তেনেকুৱা এটা কাৰণে মোক সেইটো বনাব দিছিলে আৰু ময়ো গম নাপাওঁ কাৰণ মই এই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে মই একেবাৰে নাজানো কাৰণ মই ইণ্ডাষ্ট্ৰিটোৰ যিহেতুকে মই নিউ কামাৰ হয় আৰু সেইবাবে মই সেই ভিডিঅ'টো বনালোঁ কিন্তু আৰু মই গম পাইছোঁ যে এনেকুৱা এটা স্ক্ৰিপ্টেড ভিডিঅ' আৰু এজনী কোনোবা মই তেখেতৰ নাম নকওঁ তেখেতকো বনাব দিছিল মোক কালি এনেকৈ মেছেজ কৰিছিলে আৰু অন্য এজনে কৰিছিলে হয় বন্ধুৰ আগত সেইটো কৰিব দিছিলে মোৰ নামটো নকওঁ ছোৱালীজনী তেখেতে আৰু কালি মোক মেছেজ দিলে দোকানৰ কথা কৈছে আৰু তুমি ভাঙি নপৰিবা এনেকুৱা মোকো কৰিছিলে তেখেতে আৰু মই খালি নিদিলোঁ এনেকৈ কৈছে আৰু কিন্তু মই ভবা নাছিলোঁ যে তেখেত এজন অসমৰ যিহেতুকে বহুত ডাঙৰ এক্টৰ হয় চিৰপৰিচিত ব্যক্তি হয়
আৰু মই তেখেতক বহুত ৰেচপেক্ট কৰোঁ মই তেখেতৰ মানে যেনেকৈ গুৰু এজন মই তেখেতক গাইড লওঁ এক্টিঙৰ বিষয়ে এক্টিং ইণ্ডাষ্ট্ৰিটোৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে মই তেখেতৰ পৰা গাইড লওঁ আৰু সেইবাবে মই সেই ভিডিঅ'টো বনাইছিলোঁ কিন্তু মই নাজানো যে এনেকুৱা এটা চিটুৱেশ্যন হ'বগৈ মই আজিলৈকে মডেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা মই ফেচ কৰি পোৱা নাই যিহেতুকে মই আজি ফিল্ম ইণ্ডাষ্ট্ৰিত প্ৰথম ভৰি দিয়ে মই এনেকুৱা এটা ফেচ কৰিছোঁ ইয়াৰ পাছৰ খবৰটো ওলাইছে হৰপল শইকীয়াৰ ওপৰত হৰপল শইকীয়াই আজি একপি ফটো পোষ্ট কৰিছিলে য'ত দেখিবলৈ পাইছোঁ এগৰাকী ছোৱালী খুব বোল্ড লুকত আছে আৰু হৰপল শইকীয়াৰ এইখন নতুনকৈ আহিব লগা এখন শ্বৰ্ট ফিল্ম যিটো শ্বৰ্ট ফিল্ম নহয় শ্বৰ্ট ৱেব ছিৰিজ হ'ব যিটো হৰপল শইকীয়াৰ ইউটিউব চেনেলত আপলোড হ'ব বুলি জনাইছে হৰপল শইকীয়াই তো কেতিয়ালৈ ৰিলিজ হয় কি হয় ইয়াৰ ওপৰত বিশেষ বেছি একো নাজানো খুব সোনকালে চাগে আপোনালোকে চাবলৈ পাব হৰপল শইকীয়াৰ ইউটিউব চেনেলত এটা বিশেষ ধৰণৰ কনসেপ্ট ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা যতীন দাৰ ওপৰত সো যতীন দাৰ নতুনকৈ এখন ফিল্ম আহিব নামটো হৈছে ৰাঘৱ তো যাৰ নেকি বৰ্তমান শুটিংৰ কাম আৰম্ভ হৈ আছে আৰু এই ৰাঘৱ ফিল্মখন এইবাৰ আমাৰ অসমৰ লগতে অসমৰ বাহিৰৰ ডাঙৰ ডাঙৰ ফিল্ম সিটিত শুটিং হ'ব যিখন আপোনালোকে গম পাবই কিমান মানে হাই বাজেট আৰু কেনেকুৱা ধৰণৰ একচন ফাইটিং কেনেকুৱা ধৰণৰ হ'ব মই আপোনালোকক নকলো হ'ব কাৰণ বাহিৰৰ ফিল্ম ইণ্ডাষ্ট্ৰিত শুটিং হোৱা মানে কিমান সাংঘাতিক এটা বাজেটৰ হ'ব চাগে তো সেই ৰাঘৱখনৰ ফাইটিং যিমানবিলাক সিন আছিলে সকলোবিলাক শুটিং কৰি কমপ্লিট হৈছে বুলি জনাইছে যতীন বৰাদেৱে তো বন্ধুসকল খুব সোনকালে চাবলৈ পাব চাগে 23 চন মানত চাগে ৰিলিজ কৰিব দেই 23 ৰ টাইম লাগিবতো এতিয়া অকল ফাইটিং সিকুৱেন্সবিলাক শুটিং হৈছে তাৰপিছত গান শুটিং হ'ব তাৰপিছত বাকি সিনবিলাক শুটিং হ'ব তাৰপিছত ডাবিং হ'ব তাৰপিছত এডিটিং হ'ব মানে বহুত কাম আছে 23 ৰ চাগে মাছভাগৰ মানত আপোনালোকে চাবলৈ পাব ইয়াৰ পাছৰটো খবৰ ওলাইছে লুকিষ্ট পপিয়ামেন আৰু জবলাৰ ওপৰত মই আপোনালোকক কৈছিলোই লুকিষ্ট পপিয়ামেন আৰু জবলাৰ নতুনকৈ এটা গান আহিব বুলি তো গানটোৰ ট্ৰেইলাৰ যোৱাকালি ৰিলিজ কৰিছে ধনী মিউজিকত ৰিলিজ কৰিছে গানটিৰ টাইটেল হৈছে কনকৰ জীয়েক আৰু খুব সোনকালে অফিচিয়েল ভিডিঅ'টো ৰিলিজ হয়তো হ'ব চাগে খুব সোনকালে আপোনালোকে দেখিবলৈ পাব ট্ৰেইলাৰটো যেহেতু ৰিলিজ হ'লে খুব সোনকালে আপোনালোকে দেখিব আৰু এইটো এটা ৰেপ সং টাইপৰ হ'ব ৰেপ সং টাইপৰ হ'ব শুনি বহুত ভাল পাব ট্ৰেইলাৰটো আপোনালোকে শুনগে ভাল লাগিছে মোৰ শুনি যথেষ্ট ভাল লাগিছে ইয়াতে মই দিলোহেঁতেন ধনী মিউজিকে বৰ সাংঘাতিক পটকেনে কপিৰাইট ষ্ট্ৰাইক দি দিয়ে তো যি কি নহওক কোনেকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু খবৰ ইমানেই আছিলে কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ'ৰ সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম